हेलो बंधु वेलकम टू माय भिडिओ। आज मैं आपलोक देखाबले गई आसो रबरर खेती केनेके करे। तेनेहले आपलोके भिडिओটো शेषলৈके चाइ थाকক। बोलक तेनेहले भिडिओটো आरम्भ। रबरर बागानखन आमार घৰৰ ওচৰতে পামেই আৰু रबरर बागान। भिडिओটো शेषলৈके চাই আৰু এইপিনে পুৰা খালি খালি ৰাস্তা মই যাই আছো সাইকেল লৈ। একদম খালি খালি সব না ৰাস্তাত এটা মানুহ নাই। পাই গেল ৰবৰ বাগানে এই চাওক এতিয়া এই ৰাস্তাৰে সোমাই যাম। আৰু এয়া এতিয়া আহি পালো ৰবৰৰ বাগান। চাওক ইপিনে কেনেকে বনাই আছে ৰবৰ। Hey baby, बोलो अपना रबर उलवा गछবিলাক দেখা দিয়া। এই পিনেৰে যাব লাগিব আৰু এইবিলাক সব ৰবৰ উলৱা গছ। আৰু এইপিনে ৰবৰ ওলাই আছে। বাগানখন বহুত সৰু, ইয়াতকে বহুত ডাঙৰ ডাঙৰ বাগানো আছে অসমত। এইবিলাক চাওক লাইনে লাইনে গছ, কি মজা। বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, অলপ ছাপোৰ্ট কৰি দিব।